Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই দেখুৱাম এই গল্পটা সেটটো কেনেকৈ বনালোঁ। তো বলক ভিডিঅ'টো শেষলৈকে চাওঁ। মই প্ৰথমতে ডাঠ পেপাৰ এখনত ডিজাইনটো এনেকৈ আঁকি লৈ কাটি দিছোঁ। তাৰপাছতে মল্ডেড ক্লে দুটা পেকেটৰ পৰা সমান সমান জোখত লৈ মিক্স কৰি তাৰপাছতে কাগজৰ চেপতে এনেকৈ কাটি যাম। মোৰ ভইচটো অকণমান ইগন'ৰ কৰিব, নহ'লে আকৌ কিছুমানে ভাবিব ন কি নাকেৰে মাত ওলাই আছে বুলি, সেইকাৰণে জনাই দিছোঁ কথাষাৰ। তাৰপাছতে এয়া মই এখন ব্লেডেৰে কাগজৰ শ্বেপটোতে কাটি যাম। এইখিনিতে কৈ দিওঁ, লং গহনাডাল যিডাল মই পিন্ধি আছোঁ সেইডালৰো ভিডিঅ' শ্বৰ্ট ভিডিঅ'ত পাৰ্ট 1 পাৰ্ট 2 এনেকৈ আপলোড কৰি থোৱা আছে, আপোনালোকে গৈ চাই ল'ব পাৰিব। এয়া মোৰ গোটেইখিনি কাটা হৈ গ'ল। কাটা হোৱাৰ পাছতে মই এনেকৈ ৰিংকেইটা বহাই দিছোঁ আৰু ৰিংকেইটা বহাই ইয়াৰে চাইডে চাইডে এনেকৈ কাটি গৈছোঁ। এয়া গোটেই চেণ্ডেলৰ কাৰণে আৰু ইয়েৰিঙৰ কাৰণে কাটা হৈ গ'ল। তাৰপিছতে মই ইয়েৰিংযোৰ যিহেতু হেংগিং কৰি দিম, তাৰে ওপৰৰ যিটো টপ থাকে সেইটো কাৰণে মই এনেকৈ কলম এটাৰে কাটি লৈছোঁ, ৰাউণ্ড শ্বেপত কাটি লৈ। তাৰপাছতে ইয়াতে বেক ষ্টাডটো লগাই দি আকৌ ওপৰত অকণমান ক্লে লগাই ধুনীয়াকৈ এইটো বনাই ল'লোঁ। এতিয়া লকেটকেইটা জইন লগাবৰ কাৰণে মই এনেকুৱা এডাল তাৰেৰে মাজে মাজে হোল কৰি যাম। তাৰপাছতে গোটেইবোৰ আধা ঘণ্টামান শুকাব দি আউটলাইনিংটো কৰিলোঁ। আকৌ কৰি লৈ এয়া মই কালাৰ দিছোঁ। এয়া আকৌ ওপৰত আউটলাইনিংটো কৰি দিলোঁ। গোটেইবোৰৰ ছাইডবোৰ আৰু তল ছাইডবোৰ মই কালাৰ কৰি দিলোঁ। কালাৰ কৰি দিয়া শুকাই গ'ল গোটেইবোৰ। শুকাই দিয়াৰ পাছতে এইটো গুঠিবৰ কাৰণে আকৌ মই প্লাষ্টিক তাৰ লৈছোঁ আৰু এয়া গল্ডেন সৰু মণিটো লৈছোঁ। এতিয়া কেনেকৈ গুঠিলোঁ সেইটো শেষলৈকে চাই যাওক। ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ আগলৈকেও দেখিব পাব। এই গহনা দুটা আচলতে কাষ্টমাইজ অৰ্ডাৰ হয়। মই পিন্ধি দেখাই দিলোঁ আৰু, নহ'লে পিন্ধি দেখাই নিদিলে মানে কেনেকুৱা লাগিছে সেইটো গম নাপায় ন, সেইকাৰণে পিন্ধি কাৰণেও এবাৰ দেখাই দিলোঁ। আপোনালোকেও যদি বিচাৰে এনেকুৱা গহনা তেতিয়াহ'লে মোক কমেণ্ট কৰিব এই ভিডিঅ'টোৰ তলতে, নহ'লে ইনষ্টাগ্ৰাম একাউণ্ট হৈছে মোৰ হেপিলি হেণ্ডমেড 1, তাত গৈও আপোনালোকে মেছেজ কৰিব পাৰে। এয়া মোৰ গল্পটা ছেটটো কমপ্লিট হৈ গ'ল। মানে ভিডিঅ'ত হয়তো ভালকৈ নেদেখিব পাৰে, কিন্তু অৰিজিনেলি বহুত বেছি ধুনীয়া লাগিছে। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। বাই।